Hello friends, welcome back to Mosmina Vlogs. আৰু আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু আজি যেহেতু সানডে সো সানডে দিনাখন কিবা স্পেশাল খাব মন যায় হয়নে এন্ড হ্যাপি সানডে টু অল আৰু আপোনালোকৰো নিশ্চয় যায় সবৰে যায় সানডে দিনাখন আৰু আজি মোৰ খাব মন গৈছে চিকেন তন্দুৰী আৰু চিকেন তন্দুৰী আজি মই বনাম উইদাউট তন্দুৰ নাই মোৰ লগত কিন্তু কিবা এৰেঞ্জ কৰিছো আৰু আপোনালোকক দেখুৱাই আছো গতিকে আপোনালোকে ভিডিওটো চাই থাকিব এয়া এইটো হল আমাৰ তন্দুৰ আৰু ইয়াতে মই তন্দুৰী চিকেন বনাম আৰু আপোনালোকে চাওক ইয়াতে ভাল তন্দুৰ আৰু কিবা বেলেগ হ'ব পাৰে নেকি ইয়াতে বহুত ধুনিয়াকে হ'ব আৰু ইটো একচুয়ালি তন্দুৰ নহয় ইটো একচুয়ালি আমাৰ ৰাবাৰ স্মক দিয়া কাৰণে ইটো ব্যৱহাৰ কৰে ইটো স্মক হাউস হয় ইয়াতে জুইটো লগাই দিয়ে তাৰ পিছত ইফালে ফুটা আছে গোটে ধোৱাখিনি ইফালে যায় তো তেনেকে ৰাবাৰ স্মক দিয়ে সো ইটোৱে আমাৰ তন্দুৰ ইয়াতে মই তন্দুৰী চিকেন বনাম এতিয়া এখিনি ধুনিয়াকে মাটিৰে মুছি দিছে যাতে ধোৱাখিনি বেলেগত ওলাই যাব নোৱাৰে আৰু হিটটো বেলেগত যাতে না যায় আৰু আগতে চিকেন তন্দুৰী বনাবৰ কাৰণে কি কি ইনগ্ৰেডিয়েন্ট লাগিব হেতু আপোনালোকক দেখুৱাই আছো চিকেন তন্দুৰী বনাবৰ কাৰণে আমাক লাগিব আধা কেজি মাংসৰ কাৰণে এয়া মই এটা নহৰু বাকলি এৰুৱাই লৈছো আৰু দৈ আধা কাপ লৈছো আৰু আদা অকমান লৈছো এয়া আৰু আধা চামুচ গৰম মছলা আৰু 7টা মই ৰঙা পকা জলকীয়া লৈছো আৰু তেল অকমান লৈছো আৰু জিৰা এচামুচ লৈছো আৰু এটা পিয়াজৰ আধা লৈছো মই আৰু এয়া চিকেন আধা কেজি সো এইখিনি আমাক লাগিব চিকেন তন্দুৰী বনাবৰ কাৰণে আৰু এতিয়া মই গুটে মছলাখিনি গ্ৰাইন্ড কৰি লম মিক্সিত আৰু অকমান পানী দি দিছো যাতে স্মুথ পেষ্ট হয় আৰু এতিয়া আপোনালোকে এনেদৰে লেগ পিস কেটা কাটি লব অকমান ডিপকে কাটি লব যেটো পিস কেটা ডাঙৰ ডাঙৰ হয় আৰু মছলা সোমালে খাই ভাল লাগিব আৰু মই এতিয়া চিকেন খিনি মেৰিনেট কৰিম সো ইয়াতে দৈ খিনি দি দিছো আৰু মছলা খিনি মই এতিয়া দি দিছো আৰু গৰম মছলা খিনি দি দিছো আৰু নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে আৰু হালধি মই আধা চামুচ দি দিছো আৰু এয়া হল মোৰ সিক্ৰেট ইনগ্ৰেডিয়েন্ট এটো ঘৰৰ মৌ হয় মই এচামুচ দি দিছো এটো ধুনিয়া এটা টেষ্ট আনে আৰু এতিয়া আপোনালোকে মছলাখিনি ভালদৰে মিক্স কৰিব আৰু মাংসখিনি ভালদৰে এনেকে লগাই দিব সো ইখিনি মোৰ হৈ গল আৰু এতিয়া মই ইখিনি 1 আৱাৰ কাৰণে ফ্ৰিজাৰত ৰাখি দিম মেৰিনেট হ'ব আৰু আজি যেহেতু সানডে মোৰ মিকুও কিবা স্পেশাল খাব সো তাই কাৰণে কিবা স্পেশাল বনাম চিকেনৰে আৰু তাইটো চিকেনে ভাল পায় তাই সদায় বইল চিকেনে খায় আৰু বইলৰে কিবা এটা মানে যেনেকে বনালে তাই বহুত ভাল পায় তেনেকে বনাম আজি মিকুৰ কাৰণে এয়া মিকু আছে মিকু আৰু আজি যেহেতু সানডে সো মিকু কিবা স্পেশাল খাব মিকুৰ স্পেশাল চিকেন এটা তাই বহুত ভাল পায় এই মিকুক মাতিলো সেইফালে গল দেখিছেনে তাই সদায় মানে গেটৰ এখিনিতে থাকে কোনোবা গেট খুলিলে তাই চান্সতে ওলাই যাব সেইটোৱে আৰু তাই এইটো দেখিছেনে খুলিব ট্ৰাই কৰি আছে তাই মানে দিনটো এইটোৱে কৰি থাকে আৰু তাই কেনেকৈ কোনোবা গেট খুলি থৈ দিলে তাই ওলাই যাব পাৰিব আৰু মই 1 আৱাৰৰ কাৰণে চিকেনখিনি মই ফ্ৰিজাৰত ৰাখি দিলো এতিয়া মই 1 আৱাৰ টাইমখিনি মই মিকুৰ কাৰণে স্পেশাল চিকেনটো বনাও তাইটো বইলে হয় সো এতিয়া মই তাই চিকেনখিনি বনাই লওঁ তাৰ পিছত তন্দুৰী চিকেনটো বনাম আৰু এতিয়া মই মিকুৰ স্পেশাল বইল চিকেন বনাম আৰু সেইকাৰণে মই গাজৰ এবাটি লৈছো আৰু এবাটি তিয়াই থোৱা কাবুলী বুট লৈছো আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু আধা কেজি মাংস আৰু এইখিনি গুটেইখিনি দি পেলাই মই 2 গ্লাস পানী দি দিম তাৰ পিছত 4টা চিটি মাৰিব দিম কাৰোবাৰ যদি কুকুৰ আছে এনেকে দিব বহুত ভাল পায় খায়
আৰু তাইৰ খানাত মই কেতিয়াও নিমখ হালধি নিদিওঁ, নিমখটো ভাল নহয় সিহঁতৰ কাৰণে। আৰু এয়া মিকুৰ খানা একদম ৰেডি হৈ গ'ল। এতিয়া মই তাইক দিব যাম এইখিনি 3 পিচ চিকেন দি দিছোঁ তাইক। এয়া মিকুৰ ভাত ৰেডি হৈছে আৰু একদম কেনেকুৱা কৰিছে। আজি সানডে, চ' মিকু স্পেচিয়েল চিকেন খাব, স্পেচিয়েল চিকেন আৰু ভাত। কি খাব মিকুৱে? কি খাব? স্পেচিয়েল চিকেন খাব। একদম তাই ৰ'ব নোৱাৰা হৈ গৈছে। দিছো দে মিকুৰ। টেষ্টি নে মুকু? টেষ্টি নে? এই যিয়ে নিদিয়ক কিয় একদম লাহে লাহেকে খায়। গোটেই ফিনিছ কৰিব লাগিব দেই মিকু। ভালকে খাচোন। তাই বহুত ভয়, ইফালে সিফালে চাই থাকে খালি কোনোবা আহিছে নেকি। নতুন মানুহ আহিলে মানে বহুত ভয় কৰে তাই। মাংসখিনি একদম মানে সৰু সৰুকে টুকুৰা কৰি দিওঁ, নহ'লে মানে তাই কি কৰে গোটেই মাংসখিনি আগতে খাই লয়, তাৰপিছত ভাতখিনি নাখায়। এইটো চিকেন মিকুৰ বহুত মানে ফেভৰেট হয়, বহুত ভাল পায় তাই। আপোনালোকে দেখিছে কিমান ভাত দিছিলোঁ, গোটেইখিনি শেষ কৰিলে। এনে তাই ইমান নাখায়, কণী দিলে বা মাছ দিলে ইমান নাখায়। চিকেন যদি এনেদৰে বনাই দিওঁ তেতিয়া বহুত ভাল পায় তাই। আজি সানডে, চ' মিকু স্পেচিয়েল খানা খালে। এইটো পানী 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 এইটো পানী 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 অকণমান খাই ল মিকু। পানী এয়া পানী নাখায় তাই গ'লতে। আৰু মই মিকুক খোৱালোঁ, খাব দিলোঁ। তাৰপিছত এতিয়া মই 1 আৱাৰৰ কাৰণে যে মেৰিনেট হ'ব চিকেনখিনি ৰাখি দিছিলোঁ, সেইখিনি 1 আৱাৰ হৈ গ'ল। চ' এতিয়া মই তন্দুৰী চিকেন বনাম। আৰু তন্দুৰী চিকেন বনাবৰ কাৰণে এখন লোহাৰ নেটৰ প্ৰয়োজন হয়। আৰু মই কেনেকৈ এইটো বনালোঁ চাওক। এইটো একচুৱেলি ৰুটি সেকা কি বুলি কয়, কিবা এটা কয় আৰু ৰুটি সেকা কিবা এটা বস্তু আছিলে। চ' যদি আপোনালোকৰ লগত এইটো আছে তেতিয়াহ'লে লোহাৰ গুণা আনি পেলাই এনেদৰে আপোনালোকে বনাই ল'ব পাৰে ইনষ্টেড অফ নেট। চ' এইটো দাদা এজনে বনাই দিলে, এইটোকে কয় যোগাৰ। উইদাউট তন্দুৰ, উইদাউট নেট মই তন্দুৰী চিকেন বনাম। চ' ইয়াতে মই চাগে 3টা একেলগে দিব নোৱাৰিম, কিন্তু তথাপি ট্ৰাই কৰোঁ কেইটা দিব পাৰি। আৰু এয়া চাওক চিকেনখিনি পূৰা মেৰিনেট হৈ গৈছে ধুনীয়াকৈ। 1 আৱাৰ ফ্ৰিজত থৈ দিছিলোঁ। এবাৰত 2টাকৈ দিব পাৰিম। এয়া 2টা জৰিছে, চ' এইখিনি মই এতিয়া তাতে দি দিম। আৰু বতৰটো একদম কলা কৰিছে, এয়া চাওক বৰষুণ দিব চাগে। আৰু মই বাৰীৰ পিছফালে আছোঁ, পিছফালে এইটো বনোৱা আছে। চ' মই ইয়াতে এতিয়া কৰি আছোঁ। উলটাই দিওঁ। আৰু এইখিনি যেতিয়া মই তেল এনেকৈ লগাই যাম, মই তেল আগতে লগোৱা নাই ইয়াতে। এতিয়া মই ইয়াতে সেনেকৈ তেল লগাই যাতে মাংসখিনি ড্ৰাই হৈ নাযায়, এতিয়া উলটাই পেলাই দি দিম। ধৰিবলৈ এতিয়া মোৰ লগত চেপনাৰো নাই, চ' মই এতিয়া মধুৰি পাত ব্যৱহাৰ কৰিছোঁ উলটাব। বহুত গৰম হৈছে এতিয়া।
একো আৰ্টিফিচিয়েল কালাৰ দিয়া নাই, সেইকাৰণে কালাৰটো ৰঙা হৈ যোৱা নাই, কাৰণ মই এনেকুৱা ৰঙা হৈ গ'লে বেয়া পাওঁ। এইখিনি এতিয়া ধুনীয়াকৈ অইলিং কৰি দিছোঁ। আৰু এয়া ফাইনেলি মোৰ চিকেন তন্দুৰী হৈ গ'ল। আৰু দেখিবলৈ অকণমান কলা কলা হৈছে, কাৰণ মোৰ লগত তন্দুৰ নাই, অকণমান এইবোৰ পৰিছে। এইটো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। আৰু ফ্ৰেণ্ডছ, ফাইনেলি মোৰ চিকেন তন্দুৰী ৰেডি হৈ গ'ল। আৰু মই চিকেন তন্দুৰী লাঞ্চত খাম বুলি ভাবিছিলোঁ, কিন্তু আজি গোটেই দিনটো ঘৰত ইমানেই আলহী আহিলে মই মানে চিকেন তন্দুৰীটো বনাবই নোৱাৰিলোঁ। চ' ফাইনেলি এতিয়া 6:30 বাজিছে, এতিয়া মই চিকেন তন্দুৰী খাব পাম। আৰু মোৰ লগত এয়া মোৰ ভাইটিও আছে। চ' ভাইটিও খাব। সিয়ে একচুৱেলি কৈ আছিলে চিকেন তন্দুৰী খাম, বহুত দিন খোৱা নাই বুলি। আৰু আমাৰ মা দেউতাহঁতে ব্ৰইলাৰ নাখায়, সেইকাৰণে ভাইটি আৰু মই খাম। এতিয়াতো ৰেষ্টুৰেণ্ট এইবোৰ চব বন্ধ, সেইকাৰণে আপোনালোকে কাম চলাব এনেদৰে বনাব পাৰে ঘৰত। চ' ময়ো আজি ট্ৰাই কৰিলোঁ, কেনেকুৱা হৈছে চাওঁ, আপোনালোকক কৈ আছোঁ। লোকচান নাযাবি, আগতে খাইছা তাৰপিছত কবি। ইয়াৰ ল এটা কেনেকুৱা হয় নেকি? ময়ো খাই চাওঁ। বঢ়িয়া লাগিছে ন ফ্ৰেণ্ডছ, সঁচাই কৈছোঁ মই, বহুত টেষ্টি হৈছে। আপোনালোকে বনাই খাই চাব পাৰে। ফাইনেলি তন্দুৰী চিকেন খাই আছোঁ। লাঞ্চত খাব খুজিছিলোঁ, লাঞ্চত নোৱাৰিলোঁ। এতিয়া মই সন্ধিয়া খাই আছোঁ। আজি হ'ল আৰু তন্দুৰী চিকেন, হয় কি নহয়? এতিয়া খোৱাত ব্যস্ত, ভাত চাত নাই আৰু। চ' গাইজ, এতিয়া আমি তন্দুৰী চিকেনৰ মজা লওঁ, আৰু আপোনালোকেও এদিন বনাই খাই চাব। চ' বাই বাই। চৰি, মই মেইন কথাটোৱে কোৱা নাই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, তেন্তে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। চ' চি ইউ ইন দ্য নেক্সট ভিডিঅ'। বাই বাই, টেক কেয়াৰ। তোক দেখাই নাই, বাই বাই।